हेलो ছাত্ৰছাত্ৰীসকল এছএল ইডহাব চেনেলটোলৈ আকৌ এবাৰ স্বাগত। আজি আন এটা লেকচাৰ লৈ তোমালোকৰ সন্মুখত আহিছো। আজি আমি শিকিম প্ৰতিলোম মৌলিক আৰু ইয়াৰ প্ৰতিলোম মৌলিক কিদৰে নিৰ্ণয় কৰা হয় তাৰ বিষয়ে অলপ শিকিম। তাৰ আগতে আমি দুটামান উদাহৰণ আলোচনা কৰিম, যি দুজন ছাত্ৰই ৰিকুৱেষ্ট কৰিছিল বুজাই দিবৰ কাৰণে। তো তাৰ কাৰণে আমি দুটামান প্ৰশ্ন লৈ আছো। যদি আজি ভিডিঅ'টো তুমি আজি নতুন তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগতে কাষত থকা বেল আইকনটো বজাই দিবা। আহা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথমে আমি এটা এক্সাম্পল লৈছো। যদি f of x equal to cos x minus sin x 0 sin x cos x 0 0 0 1 তেনেহ'লে দেখুৱা যে f of x into f of y is equal to f of x plus y। তো ইয়াতে স্পষ্টভাৱে f of x equal to cos x minus sin x 0 sin x cos x 0 0 0 1। তুমি ফলন ফাংশনটোত পাই আহিছিলা। যদি কও আমি f of x equal to cos x তাহলে f of y is equal to কি হবে? f of y is equal to নিশ্চয় হবে cos y। তো ইয়াতে সেই একে আৰ্হিমতে f of y is equal to cos y minus sin y, জাস্ট x ৰ ঠাইত y দি y বহাই গৈ আমি ফাংশনটো পাম f of y is equal to cos y minus sin y 0 sin y cos y 0 0 0 1। জাস্ট x ৰ ঠাইত y বহাই গৈ আমি ফাংশনটো পাইছো f of y। এটা ফাংশন হিসাবে আমাৰ ইয়াতে মৌলিকটো দিয়া আছে। তো সেই হিসাবে আমাৰ লোৱা হৈছে f of y। এতিয়া হোক f of y into f of x into f of y। তো প্ৰণালীবিধি মতে প্ৰথমটোৰ হাৰি দ্বিতীয়টোৰ স্তম্ভ। তো cos x ৰ লগত cos y, sin x ৰ লগত sin y, 0 ৰ লগত 0 সেই হিচাপে পূৰণ কৰি গলে দেখা পাও cos x cos y minus sin x sin y। নেক্সট আহিব দ্বিতীয়তে আকৌ প্ৰথম হাৰি দ্বিতীয় স্তম্ভ cos x minus sin y, যাৰ কাৰণে লিখিছো minus cos x into sin y, minus sin x cos y minus sin x into cos y। তাৰপিছত 0 into 0 সেইখিনি 0 হ'ব, যাৰ কাৰণে লিখা নাই। নেক্সট আহিব প্ৰথম হাৰি তৃতীয় স্তম্ভ cos x into 0 0 sin x into 0 0 1 into 0 0, যাৰ কাৰণে গোটেইখিনি মিলাই এটা 0 দিছো। সিমিলাৰলি দ্বিতীয় হাৰি প্ৰথম স্তম্ভ sin x cos y into 0 0 into 0, যার কারণে sin x cos y plus cos x sin y 0 into 0, যার কারণে লইছো sin x cos y plus cos x sin y। সিমিলারলি দ্বিতীয় হারি দ্বিতীয় স্তম্ভ sin x into minus sin y, তো minus sin x into sin y plus cos x into cos y। নেক্সট 0 into sin x cos x into 0 0 into 1, যার কারণে 0। একেদৰে 0 into তৃতীয় হাৰিৰ লগত যদি প্ৰথম স্তম্ভ 0 হ'ব, তৃতীয় হাৰিৰ লগত দ্বিতীয় স্তম্ভ 0 হ'ব, তৃতীয় হাৰিৰ লগত যদি তৃতীয় স্তম্ভ কৰা হয় তেনেহ'লে 0 into 0
প্লাস 0 ইনটু 0 1 ইনটু 0 যার কারণে 1 হবে 1 ইনটু 1 যার কারণে 1 হবে তো তার আগতে আমি একটা ফর্মুলা পাইছিল মন করা আর ফর্মুলা আছে cos x cos y minus sin x sin y equal to এখানে মানে আছে cos x plus y মন করা ফার্স্ট ইয়ার পাইছিল আমি cos x cos y minus sin x into sin y cos x plus y ইয়াৰ পৰা যদি মাইনাস এটা কমন লোৱা হয় তাহলে কি আহিব যদি ইয়াতে মাইনাস এটা কমন ল মাইনাস এটা কমন ললে এটো প্লাস হৈ যাব তো ফর্মুলাটো আহিল কি এটো আগত যদি লেখা হয় যে sin x cos y plus cos x sin y এটো ফর্মুলা কি আছিল ইয়ারে ফর্মুলা আছিল এখানে মানে আছিল sin sin x plus y তার আগতে মাইনাস এটা কমন লওয়া হয়েছে গতিকে মাইনাস sin x plus y একে ধরে sin x cos y plus cos x sin y এটো মানে একে মাইনাস 2 বাদ দি sin x plus y এইটো আৰু প্ৰথমটো এটাই যাৰ কাৰণে এইটো হ'ব cos x plus y তো ইয়াৰ পিছত আমি পাও sin x plus y cos x plus y minus sin x plus y 0 sin x plus y cos x plus y 0 0 0 1 এখানে মানে আকো এখানে মানে মন করা যেহেতু cos x minus sin x 0 sin x cos x 0 0 0 1 তো আমার কি হবো f of আমি যদি কও f of x plus y তাহলে কি হবো cos of এটা কি আইবো cos of x plus y এখানে গই আমি পাম cos of x plus y minus sin of x plus y 0 sin of x plus y that means x or ঠাইত এইবার x plus y বহাই গলে কি আইবো f of x plus y equal to right hand side এখানে যেহেতু এটু আমার আছিল যেহেতু f of x equal to cos x minus sin x 0 sin x cos x 0 0 0 1 যার কারণে ইয়াতে আমি কব পারো এখানে মানে f of x plus y তো বুঝিলা এতে তো আহো আনাটা ভিডিও লয় আনাটা উদাহরণ লয় উদাহরণ 2 হিসাবে ইয়াতে লওয়া হয়েছে a is equal to 2 minus 2 minus 4 minus 1 3 4 1 minus 2 minus 3 মূলকটোক এটা সমমিতি আৰু এটা বিসংহত মূলকৰ যোগফল হিচাপে প্ৰকাশ কৰিব লাগে তো ইয়াতে স্পষ্ট দি আছে a is equal to a2 ইয়াৰ a কমপ্লিমেন্ট কৰিলে কি আহিব হাৰিটো স্তম্ভ কৰি দিও এখিনি স্তম্ভত লিখি দিও দ্বিতীয় হারি দ্বিতীয় স্তম্ভ তৃতীয় হারি তৃতীয় স্তম্ভ হিসাবে লেখা হয় তার আমি জানো যে a is equal to half of a plus a dash plus half of a minus a dash আগৰ ভিডিওটোত ইয়াটা উপপাদ্য হিসাবে লোৱা হৈছিল কিদৰে আমি এটো পাইছিলো সেই ভিডিওটোত বুজাই দিছো যদি চোৱা নাই তাহলে ডেসক্ৰিপচনত লিংক আছে তাৰ পৰা চাই লবা যত half a plus a dash সমমিতি আৰু half a minus a dash বিকম সমমিতি এই থিওরামটো আমি অলরেডি পাইছো গতিকে ইয়াৰ পৰা আমি জাস্ট বাহিৰ কৰিম a plus a dash আৰু a minus a dash তো ফার্স্ট অফ অল আমি লৈছো half of a plus a dash ইকুয়াল টু কি আহিব
হাফ লোৱা হোৱা নাই হাফ বাদ দি লোৱা হৈছে এখিনি a plus a dash equal to এখিনি এই দুটা যোগ কৰি দিলো ইয়াৰ পৰা আহিব এতে আহিব হাফ অফ এতিয়া লোৱা হৈছে হাফ অফ a plus a dash half of a plus a dash equal to কি আহিব 4 2 2 4 minus 2 minus 3 minus 1 minus 3 minus 4 plus 1 minus 3 ultimately গৈ পাও 4 minus 3 minus 3 minus 3 6 2 minus 3 2 minus 6 হাৰি যি মৌল আছে স্তম্ভটো সেম মৌল আছে গতিকে এটা সমমিত মৌলকক হৈছে ইয়াৰ লগত যদি হাফ পূৰণ কৰা হয় একেই হ'ব 3 2 minus 3 by 2 minus 3 by 2 minus 3 by 2 3 2 1 minus 3 by 2 1 minus 3 এটা সমমিত মৌলকক হৈছে একেদৰে হাফ ইনটু a minus ইয়াতে হাফ বাদ দি a minus a dash equal to আহিব এখিনি this implies এখিনি যদি implies করা হয় half of a plus a minus a dash equal to আহিব half into 2 minus 2 minus 2 minus plus 1 minus 4 minus 1 minus 1 minus minus plus 2 3 minus 3 4 minus minus plus 2 1 minus minus plus 4 minus 2 minus 4 minus 3 minus plus 3 तो गई আমি পাও 0 minus 1 minus 5 1 0 6 5 minus 6 0 যোগ কৰিলে পাও যোগ বিয়োগ কৰিলে পাও আমি এখিনি ইকুৱেল টু আমি কব পাৰো এখিনি মানে হাফ 0 কৰি 0 আহিব এটো 1 minus 1 by 2 এটো minus 5 by 2 1 by 2 0 3 minus 5 by 2 minus 6 minus 6 और 2 रे হরণ করে minus 3 0 তো আমি পাম এইখিনি তো গতিকে a is equal to সমমিত এইখিনি বিষম সমমিত তো সমমিত আৰু বিষম সমমিত যোগফল হৈছে প্রভাগফল এতিয়া আমি এটা প্ৰতিলোম মৌলকটো কি তাৰ আগতে প্ৰতিলোম মৌলকক কি হেতু বুজাবৰ কাৰণে আমি এটা एग्जांपल লওঁ ধৰি ললো a = এটা b = এটা দুটা বৰ্গমূলকক একে ঘাতৰ এতিয়া যদি a * b কৰা হয় তেনে কি দেখাব a * b কৰিলে হাৰি স্তম্ভ কৰি দিও 2 * 3 6 5 * -1 -5 2 * -5 -10 5 * 2 +10 1 * 3 1 * 3 3 3 * -1 -3 1 * 5 1 * -5 -5 3 * 2 +6 তো গৈ পাও 1 0 0 1 = y একেদৰে যদি b * a কৰা হয় ইয়াতে a * b কৰা হৈছিল ফার্স্টত আমি কৰিছিলো a * b এবাৰ যদি b * a কৰা হয় তেতিয়ালে একেই মৌলকক পাম i মৌলককটোই পাম মানে এইখিনি পাম এই কন্ডিশনটো যেতিয়াই তোমাৰ ফুলফিল হ'ব এই কন্ডিশনটো যেতিয়া মানিব a * b = b * a a * b = b * a = i তেনেহলে কোৱা হ'ব এর ইনভার্স b এই কন্ডিশনটো যেতিয়া মানিব তেতিয়া কোৱা হ'ব a প্ৰতিলোম b তো ফর্মুলা হিচাপে এটো লব পাৰো বা সূত্র হিসাবে এটা m ঘাতৰ বৰ্গমূলকক a সাপেক্ষে আন এটা একে m ঘাতৰ বৰ্গমূলকক b পোৱা যায় যাতে ab = b = i তেনেহলে b এর প্ৰতিলোম মূলকক বুলি কোৱা হয় ইয়াক a ইনভার্স ৰে বুজোৱা হয়
সিম্পলি ফৰ্মুলাটো হল ab is equal to ba is equal to I এর লগত b পূরণ কৰিলে g হ'ব b এর লগত a পূরণ কৰিলে একেই হ'ব আৰু হেতু হ'ব একক এটা একক মৌলিক তেনে হলে কোৱা হ'ব এর প্রতিলোম b মনত ৰাখিবা ইয়াতে যে মাথু বর্গমূল অক্ষৰ খায় মাথু বর্গমূল অক্ষৰহে প্রতিলোম থাকিব পাৰে সকলো বর্গমূল অক্ষৰ প্রতিলোম না থাকিব পাৰে তো প্রতিলোম থাকিলে ই বর্গমূল অক্ষৰ হ'বই লাগিব এটা एग्जांपल লও যে মৌলিক প্রক্রিয়া প্রয়োগ করি আমার চারিটামান মৌলিক তিনটামান মৌলিক প্রক্রিয়া আছিল হারিক স্তম্ভ দুটা হারি বা স্তম্ভৰ হাল হলনি কোনটা হারিৰ লগত এটা অহূন্য সংখ্যাৰে পূৰণ আনটা মৌলিক প্ৰক্ৰিয়া আছিল যে এটা হারি বা স্তম্ভৰ লগত এটা অহূন্য সংখ্যাৰে পূৰণ কৰি আন এটা হারি বা স্তম্ভৰ লগত যোগ এই তিনিটা মৌলিক প্ৰক্ৰিয়া প্ৰয়োগ কৰি আমাৰ a is equal to 1 minus 2 2 3 মৌলিক অক্ষৰটোৰ প্ৰতিলোম মৌলিক অক্ষৰ উলিয়াব লাগে যদিহে থাকে আগতে কৈছিল সকলো মৌলিক অক্ষৰ প্ৰতিলোম মৌলিক অক্ষৰ না থাকে গতিকে ইয়াতে যদিহে থাকে এটোৰ প্ৰতিলোম নিৰ্ণয় কৰিব লাগে চাও ইয়াতে দিয়া আছে a is equal to 1 minus 2 2 3 আমি জানো a is equal to I মানে যেনে কোৱা আমি যদি কও 5 is equal to 1 into 5 পূৰণৰ একক 1 যিকোনো সংখ্যাৰ বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত পূৰণৰ একক 1 তো মৌলিক অক্ষৰ ক্ষেত্ৰত i2 হেনেকুৱা এটা বস্তু i2 হল এটা একক মৌলিক অক্ষৰ ক্ষেত্ৰত ই এটা একক যেনেকৈ পূৰণৰ ক্ষেত্ৰত 1 একক মৌলিক অক্ষৰ পূৰণৰ ক্ষেত্ৰত i এটা হেনে একক তো সেই হিসাবে আমি জানো a is equal to I ইয়াৰ পৰা আমি ক'ব পাৰো a এর ভ্যালু বহাই দিছো ইফালে i এর ভ্যালু বহাই দিছো i মানে 1001 এতিয়া ইয়াতে এটা প্ৰয়োগ কৰিম আমাৰ উদ্দেশ্য হল a is equal to I a ইয়াৰ পৰা আমি এপ্লাই কৰিম i is equal to ইয়াৰ পৰা আমি নিৰ্ণয় কৰিম i is equal to a inverse into a যার কারণে এই মৌলিক অক্ষৰটো জি হয় হৈ যাওক কোনো কথা নাই আমি ফাৰ্ষ্টৰ মৌলিক অক্ষৰটোক এই মৌলিক অক্ষৰটোক এটা আই মৌলিক অক্ষৰলৈ ৰূপান্তৰ কৰিম এইখিনি আমাৰ উদ্দেশ্য তো আমাৰ a2 0 বনাব লাগিব a2 0 বনাব লাগিব a2 1 বনাব লাগিব a2 তো 1 অলৰেডি আছে তো ইয়াক একো কৰিব নালাগে 1001 এই আৰহিত লব লাগিব তো যার কারণ এইভাবে আমি এটা প্রক্রিয়া প্রয়োগ করি মেতে r2 tends to r2 minus twice r1 এই দুই মৌলটোৰ পৰা ওপৰৰ এক মৌলটোৰ দুই গুণ যদি বিয়োগ কৰা হয় এটো কি হ'ব 0 হ'ব যার কারণে এই দুইৰ পৰা ওপৰৰ দুই গুণ বিয়োগ কৰিম এই তিনিৰ পৰাও একেদৰে এইটোৰ দুই গুণ মানে 4 বিয়োগ কৰিম বিয়োগ কৰিলে যোগ হৈ যাব -4 হৈ যাব যার কারণে এরকম হবে 2 minus 2 উপরের দুই গুণ এই 2 এর পরে উপরের দুই গুণ -2 এই 3 এর পরে উপরের দুই গুণ তো বিয়োগ করা হইছে সেই কারণে মাইনাস ইয়ার দুই গুণ বিয়োগ করলে -4 -4 যার কারণে ইফালেও একই ইয়ার পরে উপরের দুই গুণ বিয়োগ করা হইছে 1 এর পরে 0 এর দুই গুণ 0 বিয়োগ করা হইছে তো বিয়োগ করলে আমি পাও 1 - 2 07 এতে 0 2 - 2 0 3 মাইনাস প্লাস যার কারণে 7 ইফালে হবো -2 ইয়াতে হবো 1 যার কারণে হইছে 1 - 2 07 10 - 2 1 এইবার আমি প্রয়োগ করিম আমার লাগে এই হারিটুত 01 দুই নম্বর হারিত 01 লাগিব তো এই মৌলটো 1 হলেই হৈ যাব আমার 2 নম্বৰ এটা ধর্ম আছিল যে কোনো এটা হারি বা স্তম্ভৰ লগত এটা অহূন্য সংখ্যাৰে পূৰণ তো 2 নম্বৰ হাৰিৰ লগত আমি অহূন্য সংখ্যা 1/7 এৰে পূৰণ কৰিছো নাইবা হাতেৰে হৰণ কৰিছো হাতেৰে হৰণ কৰিলে এটো 1 হৈ যাব তো 2 নম্বৰ হাৰিৰ লগত হাতেৰে হৰণ কৰি দিছো 01
এটো 1 মাইনাস 2 উপৰৰ হাৰিত সেম থাকিব উপৰৰ হাৰি সেম থাকিব 2 নম্বৰ হাৰিত চেঞ্জ কৰা হৈছে পৰিৱৰ্তন কৰা হৈছে যাৰ কাৰণে ইয়াতে 7 গুণ কমি যাব হাতেৰে ডিভাইড হৈ যাব তো -2/7 1/7 এতিয়া আন এটা মৌলিক প্ৰক্ৰিয়া প্ৰয়োগ কৰিম কাৰণ ওপৰত লাগিব 1 0 এইটো মোৰ লগত 0 লাগে তো স্পষ্টভাৱে ইয়াৰ 2 গুণ যদি ইয়াৰ লগত যোগ কৰা হয় একৰ 2 গুণ -2 লগত যদি যোগ কৰা হয় তাহলে কি হ'ব 0 হ'ব সেই কাৰণে কৰিম r1 টেন্ডস টু r1 প্লাস টুৱাইস r2 r2 ৰ 2 গুণ r1 ৰ পৰা r1 ৰ লগত যোগ তো r2 ৰ 2 গুণ যোগ কৰিলে কি হ'ব 0 ৰ 2 গুণ 0 তো একৰ লগত যোগ কৰা হল -2 ৰ লগত একৰ 2 গুণ +2 যোগ কৰা হল যাৰ কাৰণে এটো 0 হ'ব সিমিলাৰলি ইফালেও 1 প্লাস -4/7 ইয়াৰ 2 গুণ -2/7 ৰ 2 গুণ তো -4/7 0 প্লাস 0 প্লাস 1/7 ৰ 2 গুণ কৰিলে 2/7 যোগ কৰা হয় তো আলটিমেটলি গৈ পাম ইফালে 1001 ইফালে 1 এটো 0 0 1 এটো তো আছিল ইফালে হৈ যাব এলসিএম যদি 7 লোৱা হয় 7 এলসিএম ললে 7 - 4 / 7 ইফালে 2/7 তাৰ লগত 0 যোগ কৰা হৈছে যেহেতু ইফালে -2/7 দ্বিতীয় হাৰিটো সেম থাকিব ইকুৱেল টু 1001 ইফালে ক্যালকুলেশন কৰিলে 7 - 4 = 3/7 2/7 স্পষ্ট হৈ গৈছে এইবাৰ I = A ইনভার্স into A এই কন্ডিশনটো এইবাৰ আহিছে গতিকে A ইনভার্স ইকুৱেল টু যেহেতু I = A ইনভার্স into A গতিকে A ইনভার্স ইকুৱেল টু this 3/7 2/7 -2/7 1/7 এইদৰে আমাৰ প্ৰতিলোম মৌলিক নিৰ্ণয় কৰা হ'ব আজিলৈ এইখিনি যদি ভিডিওটো ভাল লাগিছে তেনহলে সকলোৰ লগতে শেয়াৰ কৰিব যাতে সকলোৱে ভিডিওটো চাব পাৰে Thank you for watching.